আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কে ব্লগছলৈ। আৰু আজি মটৰ ব্লগ নহয়, আজি চাইকেল ব্লগ বনাই আছোঁ। এটা জাগালৈ গৈ আছোঁ, আপোনালোকে চাই থাকক, তাত যাই কথা পাতি আছোঁ। আমি চাইকেলৰ পিছত বহি যাই আছোঁ। বৰ্তমান এটা ধুনীয়া এটা জেগালৈ যাই আছোঁ। একদম বহুত ধুনীয়া পাৰ্ক চাৰ্ক নহয় আৰু এনেই এটা জাষ্ট অলপ নদীৰ পাৰ থাকিব নেকি, হয়তো ভাল কৰি নাজানো। যাই আছোঁ তালৈ, গতিকে চাই থাকক ভিডিঅ'টো। আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ টায়াৰ কৰি দিব। এই দুজনো আছে পাণ্ডৱ। তেনেহ'লে ভিডিঅ'টো চাই থাকক। হঠাৎ বৰষুণ আহি গ'ল, গতিকে এই মানুহ ঘৰৰ তাত অকণমান ৰখি দিলোঁ, কাৰণ কেমেৰা আছে। মানুহ ভিজিলে একো নহয়, কেমেৰাটো ভিজিলে অলপ প্ৰব্লেম আহি যাব পাৰে। আৰু এতিয়া বৰষুণটো অকণমান কমিল, এতিয়া গৈ আছোঁ আৰু চাই থাকক। আমি আহি পালোঁ জেগাটোলৈ। জেগাটো মই আহি পোৱা নাছিলোঁ আগতে, ধুনীয়া হয় ঠাইডোখৰ। আৰু ইয়াত অলপ ফটো মাৰি আছোঁ আৰু ফটো ইয়াত DSLRটো লৈ আহিছোঁ, লগৰীয়া কৰি লৈ আহিছোঁ আৰু এতিয়া ফটো মাৰি আছোঁ। আৰু আপোনালোকে জেগাডোখৰ অলপ চাই লওক। এইটো প্লেচটো ইমান এটা সুন্দৰ পৰিৱেশ, আৰু মানে জেগাখিনিত স্পেচ বহুত আছে। আৰু ভাটিবেলাৰ সময়খিনিত, আবেলিৰ সময়ত আহি আৰু বেছি ভাল লাগিব। এইবোৰ মোৰ বন্ধু, সেইবিলাকৰ লগতে মই আহিছোঁ। আজি চাইকেল ৰাইড কৰি আহিছোঁ, বাইক চাইক নাই। ইমান ধুনীয়া জেগা, মানে আমাৰ ইয়াত ওচৰত যে আছে মই গম পোৱা নাছিলোঁ। এইখিনিয়ে আৰু আজি আজি ইয়াৰ পৰা আৰু যাওঁ, আৰু ঘৰমুখে যাওঁ, আৰু বহুত দেৰি হ'ল। আৰু কালি ইয়াত গা ধোৱাৰ এটা প্লেন বনাইছোঁ, কি হয় চাই লওঁ। আৰু কালি যদি গা ধুব আহোঁ, ব্লগ এটা পাব। গতিকে সদায় দৰে আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল বেয়া যি হ'লেও কমেণ্ট এটা কৰি দিব। গতিকে আজিলৈকে এইখিনিয়ে, বাই বাই। মোক সিফালৰ পৰা ফটো তুলি আছে, মোক ফটো তুলি আছে। গতিকে বাই বাই।